নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসীৰ কাৰণে আজিৰ দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰ যিকেইটা খবৰ অসমৰ প্ৰতিজন ব্যক্তিয়ে জনাটো অতিকৈ প্ৰয়োজনীয়। আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 22 ছেপ্টেম্বৰ ৰাজ্যত বৃহৎ নিযুক্তি 12,000 পদত নিযুক্তি প্ৰদান কৰিব চৰকাৰে। 5,200 SIকে ধৰি আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি দিব অসম চৰকাৰে। আৰু আনফালে জনাব বিচাৰিছোঁ আপোনালোকক দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 ছেপ্টেম্বৰৰ পৰা বহুতো নিয়ম সলনি হ'ব। ই আপোনাৰ পকেটকো প্ৰভাৱিত কৰিব পাৰে। 1 ছেপ্টেম্বৰৰ পৰা বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। ইফালে আপুনি ছেপ্টেম্বৰ মাহৰ পৰা অধিক টুল কৰ পৰিশোধ কৰিব লাগিব। আনহাতে KYC নকৰা পাঞ্জাৱ ৰাষ্ট্ৰীয় বেংকৰ গ্ৰাহকৰ একাউণ্ট সম্পৰ্কে কিছু সমস্যা থাকিব পাৰে। পাঞ্জাৱ নেশ্যনেল বেংকে গ্ৰাহকসকলক যোৱা কেইদিনমানৰ পৰা তেওঁলোকৰ KYC আপডেট কৰিব কৈ আহিছে আৰু KYC পৰিচালনা অন্তিম তাৰিখ হৈছে 31 আগষ্ট 2022। যদিহে আপুনি KYC জমা দিয়া নাই এতিয়ালৈকে তেনেহ'লে ভৱিষ্যতে অসুবিধাত পৰিব পাৰে। আৰু আনহাতে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 8 অক্টোবৰত অসমলৈ আহিব অমিত শ্বাহ। এই মুহূৰ্তত জনাইছোঁ আপোনালোকক এটা ভাল খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ অসম ভ্ৰমণ আৰু জনাইছে যে BJP নতুন ৰাজ্য কাৰ্যালয় কৰিব উদ্বোধন আৰু ইয়াৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যসূচীতো অংশ লোৱাৰ সম্ভাৱনা আছে বুলি অসম চৰকাৰে ঘোষণা কৰিছে। আৰু আনফালে 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমৰ বাবে সুখবৰ, চৰাইদেউৰ আহোম মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। আৰু আজিৰ দিনটো শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা অতিকৈ ভাল খবৰ, মুখ্যমন্ত্ৰী নিৰ্দেশত জয়মালাক আনিবলৈ যাব অসমৰ বন বিভাগৰ দল। তামিলনাডুৰ এটা মন্দিৰত আবদ্ধ হৈ আছে অসমৰ জয়মালা। সেই জয়মালাৰ ওচৰলৈ তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ এটা দল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বন বিভাগৰ এটা দল তামিলনাডুলৈ প্ৰেৰণ কৰিব। জয়মালাৰ লগতে আন 8টা হাতী ঘূৰাই আনিবলৈ যাব এওঁলোক। এনেকুৱা ধৰণৰ খবৰবিলাক পুৱা গধূলি পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।